আজি মই হ'বলৈ গৈ আছোঁ ব্লগাৰ। Hello everyone, welcome to our YouTube channel Mahi's World. নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, তো গতিকে মোৰ একো আইডিয়া নাই যে মই কি কৰোঁ। হ'বলৈ গৈ আছোঁ ব্লগাৰ। এইটো মোৰ কাৰণে এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব যে মই এটা ব্লগ বনাম। আৰু কি হয় ভিডিঅ'টো আগলৈকে চাই থাকিব। গুড মৰ্ণিং এভৰিৱান। আজি অলপ সোনকালে উঠিলোঁ। পিছে লাভ আকৌ আমাৰ চবৰে হয়, কিয়নো ইমান এটা ধুনীয়া পৰিৱেশ মই নিজেই উপভোগ কৰাৰ লগতে আপোনালোকৰ বাবেও কেপচাৰ কৰি ৰাখিলোঁ। ৰাতিপুৱা সোনকালে শুই উঠিলে মনটো সঁচাকৈ বহুত বেছি ভাল লাগে। এইখিনি সময়ত মাথো গছ গছনিবোৰে পাতি থকা কথাবোৰ আৰু চৰাই গানবোৰে শুনিব পাৰি। আৰু মই এতিয়া ভাবিলোঁ আমাৰ ধুনীয়া ধুনীয়া ফুলনিৰ ফুলকেইজোপাত পানী অলপমান দি লওঁ। সেইফালে খাবলৈ পালে পটককৈ বেয়া বস্তু। কিমান খাবি তই? খা আকৌ, নিমখীয়াবোৰ নাখায়। বেয়া বস্তু। এফালে আৰু মই এইফালে চাহৰ কাৰণে ৰেডি কৰি আছোঁ আৰু মাও আছে লগতে। এখন কি বেয়া হ'ল ন? আজিয়ে ভাল হৈ যাবনে? 3টা বজাত।
এতিয়া সময় হৈছে 2:33 2:02 বাজিছে আৰু মই অলপ দেৰি আগতে ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু এতিয়া মই এখন কিতাপ পঢ়ি আছোঁ। কিতাপখন হৈছে লক্ষ্মীনন্দন বৰাৰ কায়াকল্প। এইখন কিতাপখন পঢ়ি আছোঁ। অলপমান যিহেতু গৈছে পঢ়ি পেলাই আৰু মোৰ পঢ়ি খুব ভাল লাগিছে, যিহেতু এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত গ্ৰন্থ হয়। গতিকে গ্ৰন্থখন উপন্যাসখন বিশেষকৈ এইখন এখন বিজ্ঞানভিত্তিক উপন্যাস হয়। গতিকে মোৰ খুবেই বেছি পঢ়ি ভাল লাগিছে আৰু আপোনালোকেও নিশ্চয় কিতাপখন পঢ়িব পাৰে। গতিকে মই কিতাপখন এতিয়া পঢ়ি লওঁ। এইখিনিতে মই আৰু এটা কথা ক'বলৈ পাই ভাল পাম যে মই ৰিচেণ্টলি 3খন খুব পপুলাৰ অসমীয়া সাহিত্য জগতৰ 3খন খুব পপুলাৰ ভাল লগা, মোৰ বিশেষকৈ ভাল লগা কিতাপ মই পঢ়ি কমপ্লিট কৰিলোঁ। মোৰ বহুত দেৰিয়ে হ'ল পঢ়া, হয়তো বহুতেই সেইকেইখনৰ নাম শুনিছে আৰু বহুতে অলৰেডি পঢ়িলেও। পঢ়ি মোৰ কেনেকুৱা লাগিল বা মোৰ মন্তব্যটো সেয়া জনাব বিচাৰিছোঁ। মই কোনো ধৰণৰ ৰিভিউ ইয়াত দিয়া নাই। গতিকে তাৰে এখন হৈছে অঘৰী আত্মাৰ কাহিনী, চৈয়দ আব্দুল মালিকৰ। কিতাপখন পঢ়ি প্ৰথমতে কিতাপখনৰ নামটো দেখি মই ভাবিছিলোঁ মানে এনেকুৱা কিবা আত্মাৰ বা তেনেকুৱা কিবা ভয় লগা হ'ব, কিন্তু কিতাপখন পঢ়ি গম পালোঁ সম্পূৰ্ণ ওলোটা হয় কিতাপখন। তেনেকুৱা কোনো ধৰণৰ মানে কাহিনী তেনেকুৱা নাই আৰু ইয়াত মাত্ৰ 2টামান চৰিত্ৰ আছে, বেছি চৰিত্ৰ নাই, 2টামান চৰিত্ৰ আছে। আৰু মই যদি ক'বলৈ যাওঁ মোৰ কিতাপখনৰ আটাইতকৈ ভাল লগা বা মোক চুই যোৱা ভাল লগা চৰিত্ৰটি, তেনেহ'লে মই ক'ব বিচাৰিম শশাংক চৌধুৰী। তেখেতৰ চৰিত্ৰটি মোৰ ভাল লাগিলে। আৰু আচলতে কিতাপখনত মানে অঘৰী জীৱন, মানুহে ঘৰৰ বাহিৰত যাব লাগিব অঘৰী হৈ যাবলৈ তেনেকুৱা নহয়। ঘৰৰ ভিতৰতো যে কিছুমান মানুহ অঘৰী হৈ থাকিব পাৰে, অঘৰী জীৱন যাপন কটাই ঘৰৰ ভিতৰত থাকিও, তেনেকুৱা কিছুমান প্ৰসংগক লৈ কিতাপখন লিখিছে। কিতাপখন পঢ়ি গতিকে মোৰ খুব ভাল লাগিলে। শেষলৈকেও মানে কিতাপখন পঢ়িলে এনেকুৱা লাগে যেন পিছলৈ কি হ'ব, আকৌ কি হ'ব, নেক্সট পেজত কি হ'ব, মানে এইটো জানিবলৈ উৎসুকতা এটা লাগি থাকে। গতিকে কিতাপখন আপোনালোকে পঢ়িব পাৰে, মোৰ খুব ভাল লাগিলে। তাৰপিছতে এখন হৈছে অসীমত যাৰ হেৰাল সীমা, কাঞ্চন বৰুৱাৰ। এইখন কিতাপ বহুত বেছি পপুলাৰ হয় আৰু বহুত কমেই থাকিব নপঢ়া। মই পঢ়ি শেষ কৰিলোঁ কিতাপখন আৰু মোৰ বহুত বেছি ভাল লাগিলে কিতাপখন পঢ়ি। হয়তো চবৰে ভাল লাগিব এইখন কিতাপ পঢ়ি। ইটোৰ লগত সিটো মানে কথা খুব মানে মিল থকা আৰু কিছুমান বাস্তৱ জীৱনৰ লগতো মিলাব পাৰি কিছুমান ইয়াৰ কিছুমান কথা, কিছুমান সংলাপ কিছুমানে আচলতে চুই যায়। এইখন কিতাপৰ মোৰ সকলোতকৈ ভাল লগা চৰিত্ৰটি বুলি যদি সোধে তেন্তে মই ক'ব বিচাৰিম চম্পা চৰিত্ৰটি এই কিতাপখনৰ মোৰ আটাইতকৈ ভাল লাগিলে। কিয়নো আমি মানুহবিলাকে কেতিয়া মানে আমি খুব শান্তও নহয়, খুব দুষ্টও নহয়, আমি মানে তেনেকুৱা এটা চৰিত্ৰ আমি বেছিকৈ আকৰ্ষিত হওঁ। তেনেকুৱা এটা চৰিত্ৰৰ প্ৰতি অলপমান দুষ্টামি থকা বা একেবাৰে শান্তও নোহোৱা তেনেকুৱা চৰিত্ৰবিলাক আমাক বেছিকৈ আকৰ্ষিত কৰে। গতিকে এই কিতাপখনৰ চম্পা চৰিত্ৰটিয়ে তাইৰ কথনভংগী, তাইৰ স্বভাৱ, তাইৰ সাহসিকতা আদিখিনিয়ে মোক বাৰুকৈ চুই গৈছে আৰু কিতাপখন পঢ়ি মোৰ বহুত বেছি ভাল লাগিলে। আৰু তৃতীয়খন কিতাপ আৰু এখন হৈছে এখন অনুৰাধা শৰ্মা পূজাৰীৰ নাহৰৰ নিৰিবিলি ছাঁ। নাহৰৰ নিৰিবিলি ছাঁ কিতাপখন বহুত ধুনীয়া হয় আৰু এই কিতাপখন পঢ়া মোৰ দিন হ'ল। তথাপিও কিতাপখনত যেতিয়া মই কিতাপখন পঢ়িছিলোঁ তাৰপিছত মোৰ মনত আছে মই অনুৰাধা শৰ্মা পূজাৰী যেতিয়া মই গম পালোঁ তেখেতৰ যোনগৰাকী মুখ্য চৰিত্ৰ, যোনগৰাকী কথাবোৰ কৈ থাকে তেওঁ অনুৰাধা শৰ্মা পূজাৰী বুলি, মই তেতিয়া পূৰা ইউটিউবত চাৰ্চ কৰি পেলাই অনুৰাধা শৰ্মা পূজাৰী কোনগৰাকী বা তেখেত শৈশৱকালত কেনেকুৱা আছিলে, তেখেতে আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেখেতৰ জীৱনত ঘটা সকলোখিনি ঘটনা, তেখেতৰ
তেখেতৰ বিশ্ববিদ্যালয়ৰ তেখেতৰ জীৱনকাল আদি সকলোখিনি এই উপন্যাসখনত তেখেতে দাঙি ধৰিছে। গতিকে আমি খুব পঢ়ি মোৰ খুব ভাল লাগিল আৰু এইটো কাৰণে আপোনালোকক মই কোনো ধৰণৰ ৰিভিউ বা তেনেকৈ শ্বেয়াৰ কৰা নাই, কিন্তু মই মোৰ কি ভাল লাগিলে পঢ়ি পেলাই মই যি ভাল পালোঁ সেয়াকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, যাতে যোনসকলে কিতাপকেইখন পঢ়া নাই বা যোনসকলে অলৰেডি পঢ়িলে তেওঁলোকৰ কথা মই নাই কোৱা, যোনসকলে পঢ়া নাই বা পঢ়িম বুলি ভাবি আছে তেন্তে নিশ্চয় কিতাপকেইখন আনি পঢ়ক। যিহেতু আমাৰ কিতাপ পঢ়াৰ মানসিকতাটো আমি এতিয়া বজাই ৰখাটো খুব বেছি জৰুৰী হৈ পৰিছে এইখিনি সময়ত। গতিকে আমি এই মানসিকতাটো গঢ়ি তুলিব লাগে বুলি মই ভাবিছোঁ মই এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। যদিহে আপুনি মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেন্তে বহুত বেছি ডাঙৰ কথা, থেংক ইউ ছ' মাছ। আৰু এইটো মোৰ এটা বহুত নতুন এক্সপিৰিয়েঞ্চ যে মই ব্লগিং ট্ৰাই কৰিছোঁ। যদি মোৰ ভিডিঅ'টো চাই আপুনি ভাল পালে তেন্তে প্লিজ লাইক আৰু কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। তো তেতিয়ালৈ আজিলৈ বাই বাই।